আমাৰে গাঁৱৰ হয় ইমান আমি এতিয়া যাই আছো এটা ঐতিহাসিক মন্দিৰ আমাৰ গাঁৱৰে এইটো হ'ল কুৰ্মমাধৱ বাৰোৱালীত যোৱা পথ এটা ধুনীয়া আজি ৱেডাৰলৈ আমি আহিছোঁ ৱেডাৰ চাওক কি ধুনীয়া ৱেডাৰ গাইছ ইয়াত আহি বহুত ধুনীয়া লাগিছে কিন্তু চাওক কি বতাহ মাৰি আছে এটা চিৰসেউজীয়া পৰিৱেশ আমি প্ৰায় পাওঁ হ'লোৱে কুৰ্মমাধৱ দেৱালয় এখন প্ৰায় অলপ দেখা পোৱা হৈছে দেৱালয়খন আৰু ইয়াত এবাৰ জুবিন গাৰ্গ আহিব চ' ইয়াত মাটিবোৰ পোতা হৈছে এখন আগতে বহুত ডাঙৰ দাউৰা ফিল্ড আছিল এনেকুৱা ইমান ডাঙৰ মন্দিৰ বনাই আছে ইয়াত মন্দিৰটো কমপ্লিট হোৱা নাই কমপ্লিট হ'লে একদিন মই এটা ভিডিঅ' বনাই দিম ইয়াতে ৰাস হয় এইবাৰ ৰাসত ইয়াতে জুবিন আছে আজি ৱেডাৰটো বহুত ভাল আহিছোঁ বহুত ভাল লাগিছে ৰ'দো নাই বেছি অলপ বৰষুণ দিয়া নিচিনা হৈছে গাইছ আমি পালেতো কমপ্লিট হোৱা নাই বৰ্তমানলৈ হৈ যাব লাহেকৈ সঁচাই গাইছ বহুত ভাল লাগে ইয়াত আহি মানে ইয়াত পৰিৱেশটো চাওক কি ধুনীয়া পৰিৱেশ আৰু গাছ চাওক কি ধুনীয়া ধুনীয়া বহুত ফুলৰ গাছ ৰুইছে ইয়াত আপোনালোকক গোটেইখিনি আমি দেখুৱাম বিভিন্ন ধৰণৰ মিস্ত্ৰীয়ে কাম কৰি আছে ইয়াত এখন বাগিচা অলপ বাহিৰৰ দেখাইছোঁ দেই ভিতৰত যাম আৰু আমি এতিয়া ভিতৰত সম্পূৰ্ণৰূপে গোটেইখিনি দেখুৱাম আপোনালোকক আমি পালোঁৱে মন্দিৰৰ গেট পাম চাওক কি ধুনীয়া মন্দিৰ আপোনালোকে আহিব ইয়াত মিছ নকৰিব বহুত ওচৰতে হয় কলমণিত কুৰ্মমাধৱ দেৱালয়ৰ পথটোৰে সোমাই আহিলে হৈ যাব কুৰ্মমাধৱ চাওক ভালকৈ গেট পাইছোঁ আমি গেটটোতে সোমাম এইটো হ'ল গেট গেট বন্ধ বাগিচা গোটেই চাইডত বহুত মানুহ আহে ইয়াত বহুত মানুহ হয় আৰু আবেলি আহিছোঁ ন আমি দৃশ্য বহুত চালোঁ আৰু মন্দিৰৰ বহুত চালোঁ আৰু ভিতৰ ফালে বাৰু আজি নাযাওঁ আমি আপোনালোকক এটা বেলেগ বস্তু দেখাম মানে ইয়াত ডাঙৰ পুখুৰী আছে সেই পুখুৰীটোত
হাঁহ কাছু চাছু আছে বলকচোন কিজানি দেখা পাওঁ কাছু আহি আমি ফালতু পালোঁ কিন্তু কাছু দেখাত নাই দেখোন মানে আমি খোৱা বস্তু একো নানিলোঁ হয়তো খোৱা বস্তু ইয়াত দিলে কাছু আহে বাট আমি এতিয়া একো নানিলোঁ পাহৰি গ'লোঁ এইটো কথা একো নাই আমি বেলেগ দিনা আহিম আপোনালোকক কাছু দেখাম ইয়াত ইয়াত বেচাই অলপ কিবা কিবি যোৱাবাৰটো ভালকৈ ৰাখ নহ'লে কৰোণাৰ বাবে এইখন প্লেচ ইয়াতে বহুত ফটোশ্বুট কৰিব পাৰি আপোনালোকে যদি ফটোশ্বুট কৰে আমাৰ লগত যোগাযোগ কৰিব সঁচাই আউটডোৰ ফটোশ্বুটৰ কাৰণে এইটো এটা বহুত ভাল প্লেচ হয় আপোনালোকে আহিব পাৰে ইয়াত মোক কণ্টেক্ট কৰিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব